বন্ধুসকল, আমাৰ অতিকৈ মৰমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এদিন আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব পাৰিবনে? তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্যতা আছেনে নাই, এই গোটেই কথাখিনি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, ভাৰত স্বাধীন হোৱাৰ পাছৰে পৰা বৰ্তমানলৈকে অসমৰ কোনো এজন স্থায়ী ব্যক্তি ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব পৰা নাই। আমি যদি চাওঁ ভাৰতৰ প্ৰধানমন্ত্ৰীসকল ক'ত ক'ত জন্ম হৈছিল, তেতিয়া আমি তাত এজনো অসমৰ স্থায়ী নেতা দেখিবলৈ নাপাম। বন্ধুসকল, ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু, তেওঁ জন্ম হৈছিল এলাহাবাদত। আৰু দ্বিতীয়জন প্ৰধানমন্ত্ৰী গুলজাৰিলাল নন্দা, তেওঁ জন্ম হৈছিল পঞ্জাৱত। আৰু তৃতীয়জন প্ৰধানমন্ত্ৰী আছিল বন্ধুসকল লাল বাহাদুৰ শাস্ত্ৰী, তেওঁ আছিল উত্তৰ প্ৰদেশৰ। তাৰপাছত বন্ধুসকল ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈছিল, তেওঁ জন্ম হৈছিল প্ৰয়াগৰাজত। আৰু তাৰপাছত প্ৰধানমন্ত্ৰী হৈছিল মোৰাৰজী দেশাই, তেওঁ আছিল গুজৰাটৰ। তাৰপাছত প্ৰধানমন্ত্ৰী হৈছিল চৌধুৰী চৰণ সিং, তেওঁ আছিল উত্তৰ প্ৰদেশৰ। আৰু বন্ধুসকল প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী জন্ম হৈছিল মুম্বাইত। তাৰপাছত বন্ধুসকল ভিপি সিং, তেওঁ জন্ম হৈছিল এলাহাবাদত। তাৰ পাছজন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰ, তেওঁ জন্ম হৈছিল উত্তৰ প্ৰদেশত। পিভি নৰসিংহ ৰাও, তেওঁ জন্ম হৈছিল তেলেংগানাত। আৰু বন্ধুসকল অটল বিহাৰী বাজপেয়ী, তেওঁ জন্ম হৈছিল মধ্যপ্ৰদেশত। তাৰ পাছজন প্ৰধানমন্ত্ৰী এইচ.ডি. দেৱগৌড়া, তেওঁ জন্ম হৈছিল কৰ্ণাটকত। তাৰ পাছজন প্ৰধানমন্ত্ৰী আছিল ইন্দ্ৰ কুমাৰ, তেওঁ জন্ম হৈছিল গুজৰাটত। আৰু মনমোহন সিং আছিল পঞ্জাৱৰ। আৰু বন্ধুসকল বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেওঁ হ'ল গুজৰাটৰ। মুঠতে বন্ধুসকল ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা বৰ্তমানলৈকে কোনো এজন স্থায়ী অসমীয়া মানুহ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব পৰা নাই। অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি বৰ্তমান মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈকে ইমানবোৰ অসমৰ ডাঙৰ ডাঙৰ নেতা আছিল, তেওঁলোকৰ ভিতৰত এজনো ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব পৰা নাই। বন্ধুসকল, আমাৰ অসমৰ এই ডাঙৰ ডাঙৰ নেতাসকল ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্যতা নাই নেকি? কি কাৰণে বন্ধুসকল এজনো অসমীয়া নেতা আজিলৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব পৰা নাই? আমাৰ অসমৰ নেতাসকল দুৰ্বল আছিল নে সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ অসমৰ নেতাসকলক গুৰুত্ব দিয়া হোৱা নাছিল? বন্ধুসকল, ইয়াৰ কাৰণ আপোনালোকে কি বুলি ভাবে? বন্ধুসকল, মোৰ মতে ইয়াৰ কাৰণ বহুকেইটা আছে। তাৰে প্ৰথম কথাটো হ'ল বন্ধুসকল, আমাৰ অসমৰ নেতাসকলক অসমৰ মানুহবোৰক ভাৰতৰ আন মানুহবোৰে সদায় হীন চকুৰে চাইছিল। আৰু বন্ধুসকল আজিও বহু সংখ্যক মানুহৰ তেনে মানসিকতা আছে। ইয়াত কিন্তু বন্ধুসকল সৰ্বভাৰতীয় মানুহসকলৰ গাত অলপো দোষ নাই। সকলো দোষ বন্ধুসকল অসমৰ মানুহবোৰৰ গাত। কিয়নো বন্ধুসকল আমাৰ অসমৰ মানুহবোৰৰ মনত ৰাষ্ট্ৰবাদী মনোভাৱ একেবাৰে কম। আমাৰ অসমৰ মানুহবোৰে বন্ধুসকল আঞ্চলিকতাবাদক বেছি গুৰুত্ব দিয়ে, যাৰ কাৰণে বন্ধুসকল ৰাষ্ট্ৰবাদী ভাৰতৰ মানুহবোৰে অসমৰ মানুহবোৰক বেয়া মানুহ বুলি ভাবিবলৈ বাধ্য হয়। তাৰ উপৰিও অসমৰ নেতাসকলে সৰ্বভাৰতীয় সাধাৰণ মানুহবোৰে বুজি পোৱাকৈ নিজৰ মনোভাৱ প্ৰকাশ কৰাত ব্যৰ্থ হয়। আৰু অসমৰ আঞ্চলিকতাবাদী মানুহখিনিক ইমপ্ৰেছ কৰি নিজৰ আসন ধৰি ৰাখিবলৈ বহুত কষ্ট কৰিব লগা হয়। সেইকাৰণে বন্ধুসকল অসমৰ নেতাসকলে ভাৰতৰ ৰাজনীতিত নিজৰ শ্ৰেষ্ঠতা দেখাব নোৱাৰে। কিন্তু বন্ধুসকল 2014 চনত বিজেপি চৰকাৰ অহাৰে পৰা মানুহৰ মনোভাৱ সলনি হৈছে। বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনে আগৰ তুলনাত অসমক বেছি গুৰুত্ব দিবলৈ ধৰিছে। আৰু বন্ধুসকল ইয়াৰে সুবিধা লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতৰ এজন শক্তিশালী নেতা হিচাপে নিজকে চিনাকি দিবলৈ সক্ষম হৈছে। বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ৰেচত সকলোতকৈ আগত আছে বুলি ক'লেও ভুল কোৱা নহ'ব। বন্ধুসকল এনেকৈ যদি তেওঁ আগবাঢ়ি গৈ থাকে তেনেহ'লে এদিন তেওঁ নিশ্চয়কৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব পাৰিব। তাৰ কাৰণে কিন্তু বন্ধুসকল তেওঁক লাগিব আমাৰ অসমৰ মানুহখিনিৰ ছাপোৰ্ট। বৰ্তমানৰ দৰে অসমৰ মানুহখিনিয়ে যদি তেওঁক সদায় এনেদৰে ছাপোৰ্ট কৰি গৈ থাকে তেনেহ'লে এদিন অসমে অসমীয়া এজন প্ৰধানমন্ত্ৰী দেখিবলৈ পাব। আৰু যদি বন্ধুসকল অসমৰ মানুহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সহায় নকৰে তেনেহ'লে বন্ধুসকল শ শ বছৰলৈ এনে আশা অসমে নকৰাই ভাল। বন্ধুসকল এই ক্ষেত্ৰত আপোনাৰ মতামত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।